ড্রাই ফ্ৰুটছ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। দেহৰ উপকাৰী বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ ড্রাই ফ্ৰুটছ আমাৰ দৈনন্দিন খাদ্য তালিকাত স্থান পাব লাগে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে। আমি গ্ৰহণ কৰি অহা ড্রাই ফ্ৰুটছৰ ভিতৰত শুকান খেজুৰ অন্যতম। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু এন্টি অক্সিডেণ্ট গুণ থাকে। শুকান খেজুৰত স্বাস্থ্যৰ উপকাৰ সাধন কৰিব পৰা বহু গুণাৱলী আছে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে প্ৰতিদিনে 2টা শুকান খেজুৰ খালে শৰীৰত কেইবাটাও পৰিৱৰ্তন ঘটিব পাৰে। খেজুৰত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। এসপ্তাহ ধৰি দিনে 2টাকৈ শুকান খেজুৰ খালে হজম শক্তি উন্নত হোৱাৰ লগতে শৌচ খোলাচা কৰাত সহায় কৰে। খেজুৰত উপলব্ধ ফাইবাৰে মল কোমল কৰি কোষ্ঠকাঠিন্যৰ পৰা উপশম দিয়ে। শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ আঁতৰোৱাটো ই সহায়ক হয়। খেজুৰত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেণ্ট থাকে। ইয়াত ফ্লেভনয়েড, কেৰটিনয়েড আৰু ফেনলিক এচিডো প্ৰচুৰ পৰিমাণে থাকে। ফ্লেভনয়েডে ডায়েবেটিছ, এলজাইমাৰ ৰোগ আৰু কেইটামান বিশেষ প্ৰকাৰৰ কেঞ্চাৰ সম্ভাৱনা হ্ৰাস কৰে। শৰীৰৰ প্ৰদাহ ৰোধ কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। একেদৰে কেৰটিনয়েডে চকুৰ ৰোগৰ পৰা ৰক্ষা কৰে। ফেনলিক এচিডে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। লক্ষণীয়ভাৱে মিঠা আৰু কাৰ্বহাইড্ৰেটযুক্ত হোৱাৰ পিছতো ডায়েবেটিছ ৰোগীৰ বাবেও খেজুৰ উপকাৰী হিচাপে বিবেচিত হ'ব পাৰে। 2020 চনত প্ৰকাশিত এক অধ্যয়নৰ সময়ত টাইপ 2 ডায়েবেটিছ ৰোগীৰ 100 জন ৰোগীক বাছনি কৰি একেৰাহে 16 সপ্তাহ ধৰি দিনটোত 3টাকৈ খেজুৰ খাবলৈ কোৱা হৈছিল। পিছত এই ৰোগীসকলৰ তেজত বেড কলেষ্ট্ৰল পৰিমাণ কমি যোৱাৰ বিপৰীতে ভাল কলেষ্ট্ৰল বৃদ্ধি পোৱা পৰিলক্ষিত হয়। খেজুৰে টাইপ 2 ডায়েবেটিছ ৰোগীৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। যিহেতু খেজুৰৰ গ্লাইচেমিক ইনডেক্স কম, গতিকে ই তেজৰ গ্লুকোজৰ মাত্ৰা বৃদ্ধি নকৰে। খেজুৰত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ থাকে। ইয়াৰ ভিতৰত কপাৰ, মেংগানিজ, চেলেনিয়াম আদি। এই পদাৰ্থবোৰে হাড় মজবুত কৰে আৰু অস্টিঅপৰচিছৰ দৰে গুৰুতৰ ৰোগৰ পৰা ৰক্ষা পোৱাত সহায় কৰে। লগতে এই পদাৰ্থসমূহে হাড়ৰ সুস্থ গঠনত ভূমিকা পালন কৰে। খেজুৰত প্ৰচুৰ পৰিমাণে ফাইটো হৰমন থাকে। এই হৰমনে বলি ৰেখা ৰোধ কৰাত সহায় কৰে আৰু ছালখন সতেজ আৰু যৌৱনশীল কৰি ৰাখে। এই হৰমন ছালৰ যত্নৰ বাবে প্ৰস্তুত কৰা বিভিন্ন প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰা হয়। গতিকে দৈনিক 2টাকৈ খেজুৰ খোৱাৰ অভ্যাস আমাক অন্যান্য উপকাৰিতা প্ৰদান কৰে।